নমস্কাৰ এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই মুনমি অমিক্ৰণৰ নতুন ভেৰিয়েণ্ট আহিছে আৰু ভাৰতসহ 40খন দেশত এই বিয়পি পৰিছে এই নতুন ভেৰিয়েণ্ট আৰু নতুন ভেৰিয়েণ্ট অতি বিপদজনক বুলি মন্তব্য কৰিছে আৰু দ্ৰুতগতিত এই অমিক্ৰণৰ নতুন ভেৰিয়েণ্ট বিয়পিছে বুলি মন্তব্য কৰিছে ভাৰতসহ 40খন দেশত অমিক্ৰণৰ নতুন ভেৰিয়েণ্ট ভাৰতসহ 40খন দেশত অমিক্ৰণৰ নতুন ভেৰিয়েণ্টে মাতি আনিছে বিপদ অমিক্ৰণৰ নতুন ভেৰিয়েণ্ট BA2 ভাৰতসহ 40খন দেশত বিয়পিছে এই নতুন ভেৰিয়েণ্ট BA2 নতুন ভেৰিয়েণ্ট অতি বিপদজনক বুলি মন্তব্য কৰিছে আৰু এই ভেৰিয়েণ্টে বিপদ মাতি আনিছে ব্ৰিটিছ স্বাস্থ্য গৱেষকে চিনাক্ত কৰিছে অমিক্ৰণৰ নতুন ভেৰিয়েণ্ট দ্ৰুতগতিত এই ভেৰিয়েণ্ট বিয়পিব বুলি তথ্য প্ৰকাশ কৰিছে ব্ৰিটেইনত 400 জন এই নতুন ভেৰিয়েণ্টত আক্ৰান্ত হৈছে বুলি তথ্য দিছে UK স্বাস্থ্য সুৰক্ষা এজেন্সিয়ে বিপদ নমাই আনিছে অমিক্ৰণৰ নতুন ভেৰিয়েণ্টে অমিক্ৰণৰ নতুন ভেৰিয়েণ্ট BA2 অমিক্ৰণৰ নতুন ভেৰিয়েণ্ট BA2 ব্ৰিটিছ স্বাস্থ্য গৱেষকে চিনাক্ত কৰিছে অমিক্ৰণৰ নতুন ভেৰিয়েণ্ট আৰু দ্ৰুতগতিত এই ভেৰিয়েণ্ট বিয়পিব পাৰে বুলি তথ্য প্ৰকাশ কৰিছে আৰু ব্ৰিটেইনত 400 জন এই নতুন ভেৰিয়েণ্টত আক্ৰান্ত হৈছে বুলি তথ্য দিছে UK স্বাস্থ্য সুৰক্ষা এজেন্সিয়ে আৰু ইতিমধ্যে ব্ৰিটেইনত 400 জন লোক আক্ৰান্ত হৈছে আৰু দ্ৰুতগতিত এই ভেৰিয়েণ্ট বিয়পিব পাৰে বুলি তথ্য প্ৰকাশ কৰিছে ব্ৰিটিছ স্বাস্থ্য গৱেষকে চিনাক্ত কৰিছে অমিক্ৰণৰ নতুন ভেৰিয়েণ্ট আৰু ইতিমধ্যে ভাৰতসহ 40খন দেশত অমিক্ৰণৰ নতুন ভেৰিয়েণ্ট বিয়পি পৰিছে আৰু এই নতুন ভেৰিয়েণ্ট অতি বিপদজনক ক্ষীপ্ৰ গতিত বিয়পি পৰে বুলি তথ্য প্ৰকাশ কৰিছে